যিটো আমাৰ চুৱেৰিং চেৰিমনি ইয়াত আমি চিফ গেষ্ট হিচাপে ইনভাইটেশ্যন দিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াই আহিব বুলি আমাক কথা দিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াৰ যিটো ADC আমাক জনাইছে যে সেইদিনা গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে। তো আমি কৈছোঁ আমাৰ তাতে BTCতে আমি একেলগে চেলিব্ৰেট কৰিম গভৰ্ণৰ ডাঙৰীয়াৰ যিটো বাৰ্থডে। 6টা বজাত চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক এপইণ্টমেণ্ট দিছে, আমি ইনভাইটেশ্যনৰ কাৰণে আমি যাম। 5 বছৰৰ বেছি সময় হ'ল চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত মই আজিহে প্ৰথম। সেইদিনাখন ৰাতিপুৱা 4টা বজাত সাক্ষাৎ। এইটোতো বেলেগ, এইটো আমি এনে জাষ্ট যিহেতু আমাৰ এইটো ৰাজনীতি নহয়, এনে আমাৰ মাজত যিটো ফ্ৰেণ্ডশ্বিপ এইটো এনে মাত দিব আহিছোঁ, কিন্তু পলিটিকেল নহয়।